হাই ফ্ৰেণ্ডছ, কি খবৰ বাৰু? ভালনে আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আজি হৈছে বছৰৰ শেষ দিন, 31 ডিচেম্বৰ। আজি গোটেই বছৰৰ শেষ দিন আৰু আমি কিছু ঘণ্টাৰ পাছতে 21ক বিদায় দিম আৰু 22ক আদৰি ল'ম। আৰু সেইকাৰণে ভাবিলোঁ বছৰৰ শেষ দিনটোত মই শেষ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। কি ৰেচিপি আগবঢ়াইছোঁ, কি বনাম তাকে আপোনালোকক কিন্তু নকওঁ, পিছত ক'ম। আৰু আপোনালোকে মোৰ পাকঘৰলৈ ব'লক আৰু পাকঘৰত মই কি বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেতিয়াহ'লে ব'লক। আজি মই আপোনালোকৰ কাৰণে এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। এয়া মই চিকেন লৈছোঁ। চিকেন প্ৰায় আধা কিলোৰ অলপ বেছি আছে। আৰু এতিয়া মই এইখিনি চিকেনখিনি মেৰিনেট কৰি থ'ম। আৰু মেৰিনেট কৰিবৰ কাৰণে মই মছলাখিনি লৈছোঁ। এইখিনি মই মছলা লৈছোঁ আৰু এইখিনি মছলাখিনি এয়া মই শুকান জলকীয়া গুড়ি লৈছোঁ, জিৰা গুড়ি লৈছোঁ, ধনিয়া গুড়ি লৈছোঁ আৰু গৰম মছলা গুড়ি লৈছোঁ আৰু এটা ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ আৰু দুখিলা মই তেজপাত লৈছোঁ। আৰু এতিয়া মই এইখিনি গোটেইখিনি চিকেনখিনিত দি দিম। প্ৰথমতে মই তেজপাত দুটা দিছোঁ আৰু ডাঙৰকৈ কটা পিঁয়াজখিনি দি দিছোঁ আৰু গোটেই মছলাখিনি দি দিলোঁ। এতিয়া দিছোঁ এই ডাঙৰ চামুচখনেৰে এচামুচ মই মিঠাতেল আৰু দি পেলাই মই চিকেনখিনিৰ লগত ভালকৈ সানি দিছোঁ। আৰু দিছোঁ এই চামুচখনেৰে সেই জোখত এচামুচ ক্ৰীম দিছোঁ আৰু এইখিনিও মই চিকেনখিনিৰ লগত ভালকৈ সানি লৈছোঁ। এতিয়া দিছোঁ নহৰু পেষ্ট 1.5 চামুচ, আদা পেষ্ট দিছোঁ 2 চামুচ আৰু এইখিনি মই চিকেনখিনিৰ লগত ভালকৈ সানি লৈছোঁ। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, হালধি দিছোঁ আৰু এইখিনিও মই চিকেনখিনিৰ লগত ভালকৈ সানি লৈছোঁ যাতে মছলাখিনি চিকেনখিনিত ভালকৈ লাগি যায়। মই তেনেদৰে ভালকৈ সানি ল'ম। এইখিনি মই পূৰা ভালকৈ সানি ল'লোঁ আৰু ইয়াত মই গোটা গোটাকৈ এয়া মই আলু দি দিছোঁ। আলুখিনিও মই ইয়াতে দি দিছোঁ মেৰিনেট কৰোঁতে। এইখিনি হৈ গ'ল। মই ইয়াত মছলা ইমান বেছিকৈ দিয়া নাই। মই যিখিনি মছলা দিছিলোঁ চব মছলা মই এচামুচকৈ দিছোঁ। আৰু এইখিনি মই এতিয়া প্ৰায় 2 ঘণ্টা সময় ৰেষ্ট দিম। 2 ঘণ্টাৰ পিছতহে বনাম। আৰু এইখিনি পিঁয়াজ মই মিহিকৈ কুটি লৈছোঁ আৰু ইয়াত 2টা পিঁয়াজ আছে আৰু এইখিনি মই ভালকৈ তেলত মই ফ্ৰাই কৰি ল'ম। এতিয়া মই এইখিনি 2 ঘণ্টাৰ কাৰণে থৈ দিছোঁ। এইখিনি 2 ঘণ্টা হৈ গ'ল আৰু এতিয়া মই কুটি থোৱা ধনিয়া পাত দি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। এতিয়া মোৰ লৰোৱা হৈ গ'ল আৰু এতিয়া বনাব পৰাও হৈ গ'ল। আৰু তাৰ আগতে মই প্ৰথমতে এয়া যিখিনি মই পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি মই ডিপ ফ্ৰাই কৰি ল'ম। তাৰপিছতহে মই চিকেনখিনি বনাম। এতিয়া মই পেনখন পাতি দিছোঁ আৰু মই মিঠাতেল দি দিছোঁ। ইয়াত ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। আৰু মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। এইখিনি পিঁয়াজখিনি ভাজি লোৱা হৈ গ'ল আৰু এতিয়া মই নমাই থ'ম। এইখিনি পিঁয়াজখিনি মই নমাই ল'লোঁ আৰু এতিয়া মই একেখিনি তেলতে এটা ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ আৰু পিঁয়াজখিনি মই ভাজি ল'ম। মই ইমান ৰঙচুৱাকৈ ভাজি নলওঁ, মই খালি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। এইখিনি মোৰ পিঁয়াজখিনি মই ভাজি ল'লোঁ। একেবাৰে ৰঙচুৱাকৈ ভজা নাই, কেঁচা গোন্ধটো খালি যোৱালৈকে ভাজিছোঁ। এইখিনি মই পিঁয়াজখিনি ভাজি ল'লোঁ ঠিক এইটো ধৰণে। এইখিনিটো এনেকুৱাকৈ এতিয়া মই মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ।
এতিয়া মই ইয়াত দিছোঁ হাতেৰে মোহাৰি কস্তুৰী মেথি দিলে ইয়াৰ চিকেনৰ গোন্ধটো বৰ ধুনীয়া হয়, সেইকাৰণে মই দি দিছোঁ। মই হাই ফ্লেমত 10 মিনিট সময় ভাজি ল'লোঁ আৰু এতিয়া মই ঢাকনখন মাৰি দিছোঁ 10 মিনিটৰ কাৰণে। মই মিডিয়াম ফ্লেম কৰি দিছোঁ। 10 মিনিট হৈ গ'ল, মই চাই লৈছোঁ। আকৌ 10 মিনিটৰ কাৰণে মই চাই লৈছোঁ। আকৌ 10 মিনিটৰ কাৰণে মই ঢাকনখন মাৰি দিছোঁ। মই হাই ফ্লেমতে ৰাখিছোঁ। এতিয়া মই আৰু এচামুচ ক্ৰীম দি দিছোঁ। তাতকৈ বেছিকৈও দি দিব পাৰে, মই এচামুচ দিছোঁ, আপোনালোকে আৰু দি দিব পাৰে। হাই ফ্লেমতে থৈছোঁ। এতিয়া মই আকৌ 10 মিনিটৰ কাৰণে আকৌ ঢাকনখন দি দিছোঁ। মাজে মাজে চাই থাকিম যাতে তলত লাগি নধৰে, কাৰণ মই হাই ফ্লেমত থৈছোঁ যিহেতুকে তলত লাগি ধৰিবও পাৰে, সেইকাৰণে মই চাই থাকিম মাজে মাজে। 10 মিনিট হৈ গ'ল। মই চিকেনখিনি মাজতে এবাৰ চাইছিলোঁ আৰু এতিয়া লাহে লাহে চিকেনখিনি সিজি আহিছে। মই এতিয়া ভালকৈ লৰাই দিছোঁ। মই গেছটো হাই ফ্লেমতে ৰাখিছোঁ আৰু মই এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছোঁ। মই মাজে মাজে চাই আছোঁ যাতে তলত লাগি নধৰে। এইখিনি চিকেনখিনি প্ৰায় সিজি আহিছে একদম। আজি চিকেনখিনি মই মোৰ ষ্টাইলতে বনাইছোঁ। ইয়াত কাজু খিচমিচ চব দিব পাৰে, কিন্তু মই আজি কাজু খিচমিচ দিয়া নাই, মই তাৰ সলনি আজি ক্ৰীম দিছোঁ। যিটো বাতিত মই চিকেনখিনি মেৰিনেট কৰিছিলোঁ সেই বাতিটো মই অখালি পেলাই তাৰ পানীখিনি মই দি দিছোঁ। আজি চিকেনখিনি মই ল' ফ্লেমত সিজোৱাই নাই, আজি হাই ফ্লেমতে সিজাইছোঁ। আৰু চিকেন সদায় যিকোনো বস্তুৱে হাই ফ্লেমত যদি মানে বনোৱা যায় ইয়াৰ টেষ্টটো খুব ধুনীয়া হয়। ল' ফ্লেমতো মানুহে বনায়, কিন্তু হাই ফ্লেমত যেতিয়া বনোৱা যায় তেতিয়া টেষ্টটো একদম সাংঘাতিক ধুনীয়া হৈ যায়, বিৰাট ভাল লাগে। আৰু এতিয়া মই আকৌ 10 মিনিটৰ কাৰণে দি দিছোঁ ঢাকনখন। 10 মিনিট হৈ গ'ল আৰু প্ৰায় চিকেনখিনি সিজিয়ে আহিছে। আৰু মোৰ চিকেনৰ পিচকেইটা আচলতে অলপ ডাঙৰ হৈছে, সেইটো কাৰণে সিজোতে অকণমান সময় লাগিছে। এয়া মোৰ চিকেনখিনি সিজিছে প্ৰায়। এতিয়া মই ইয়াত 2টা কেঁচা জলকীয়া ফালি দিছোঁ আৰু 2টামান মই এনেই গোটাকৈ দি দিছোঁ, কাৰণ জ্বলা বেছি হৈ যাব পাৰে, সেইটো কাৰণে মই তেনেকৈ দিছোঁ। যদি আপোনালোকে জ্বলা খায় তেতিয়াহ'লে দি দিব পাৰে। অলৰেডি আঞ্জাখনত যথেষ্ট জ্বলা হৈছে, কাৰণ মই জালুক দিছিলোঁ। যিটো ভিডিঅ' মই জালুক সংৰক্ষণ কৰা ভিডিঅ'টো মই বনাইছিলোঁ, সেই ভিডিঅ'ৰ যিখিনি জালুক আছিলে সেই জালুকখিনি খুব জ্বলা আছিলে আৰু সেই জালুকেই মই দিছোঁ। গতিকে আঞ্জাখন যথেষ্ট জ্বলা হৈছে, সেইটো কাৰণে মই বেছি জলকীয়া দিয়া নাই। এতিয়া দিছোঁ যিখিনি পিঁয়াজ ডিপ ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ চিকেনখিনিৰ লগত ভাজি লৈছোঁ। মই ভাজি থোৱা পিঁয়াজখিনিৰ লগত ভালকৈ ভাজি ল'লোঁ। আৰু যদি আপোনালোকে এনেকৈ বিচাৰে পানী নিদিয়াকৈ, তেতিয়াহ'লে পানী নিদিলেও হ'ব। মই 2 কাপ পানী দি দিলোঁ, কাৰণ আমাক জোলখিনি অকণমান লাগে, সেইকাৰণে পানী দি দিলোঁ। কিন্তু বেছি পানী দিলে ভাল নালাগে, সেইকাৰণে মই 2 কাপেই দিছোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ উতলিবলৈ দিম। এয়া মোৰ চিকেনখিনি হৈ গ'ল। মই ঠিক এইটো ধৰণে ৰাখিলোঁ। মই অলপ ডাঠকৈ গ্ৰেভি বনাইছোঁ, সেইকাৰণে এনেধৰণে ৰাখিলোঁ। আৰু যিহেতুকে মই নান বনাম, নানৰ লগত খাম আজি চিকেনখিনি, গতিকে মই এনেকৈ ৰাখিলোঁ। আৰু মই এতিয়া গেছটো অফ কৰি দিছোঁ। যদি আপোনালোকে জোল কৰিব বিচাৰে তেতিয়া আধা কাপমান পানী দি দিব পাৰে, তাতকৈ বেছি দিলে বেয়া লাগিব। এনেদৰে খালে আচলতে এনেদৰে ৰাখিলে বেছি ভাল লাগে।
গতিকে মই এনেধৰণে ৰাখিলোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু ঢাকনখন মাৰি দিছোঁ 10 মিনিটৰ কাৰণে আৰু 10 মিনিটৰ পাছত মই চিকেনখিনি কাঢ়ি থ'ম এতিয়া মই ইয়াত 3 চামুচ ক্ৰীম দি দিছোঁ আৰু ঢাকনখন 5 মিনিটৰ কাৰণে মাৰি থ'ম 5 মিনিট হৈ গ'ল আৰু এতিয়া মই চিকেনখিনি কাঢ়ি থ'ম ফ্ৰেণ্ডছ আজিৰ ৰেচিপিটো আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্লিজ কমেণ্ট কৰিব তেতিয়াহে মই গম পাম আপোনালোকে কেনে পাইছে এয়া মই নমাই ল'লোঁ আৰু এতিয়া মই নানকেইখন বনাবলৈ লৈছোঁ নানকেইখন বনাই লওঁ নানৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ কাৰণ আগতে মই নানৰ ৰেচিপিটো শ্বেয়াৰ কৰা আছে যদি আপোনালোকক লাগে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব এয়া মোৰ চব ৰেডি হৈ গ'ল আৰু আমি এতিয়া খাব লৈছোঁ যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই থাকিব আৰু এতিয়া আমি খাবলৈ লৈছোঁ আৰু এতিয়া লাহে লাহে 12টা বাজিবৰে হ'ল তেতিয়াহ'লে আমি খাই লওঁ আমি খাই মেলি আজৰি হ'লোঁ আৰু এয়া পুৰা 12টা বাজিলে আৰু আমি এতিয়া 2021ক বিদায় দিলোঁ আৰু নতুন 2020ক আদৰি ল'লোঁ আৰু সকলোকে মোৰ সকলো মৰমৰ ভিউৱাৰ্ছ আৰু সকলোকে মই জনাইছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে কৈছোঁ হেপী নিউ ইয়েৰ আৰু সকলোৰে জীৱনলৈ যেন এই বছৰটোত হাঁহিৰে ভৰি পৰে আৰু সদায় যেন সকলোৱে ফূৰ্তিত থাকে এই মোৰ কামনা থাকিলে সকলোলৈকে কামনা থাকিলে আকৌ পুনৰবাৰ কৈছোঁ হেপী নিউ ইয়েৰ পুনৰ নতুন বছৰত নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ এতিয়া আহিছোঁ বাই বাই